হাই ফ্ৰেণ্ডছ, মই আজি বনাবলৈ লৈছোঁ মিছা মাছৰ গ্ৰেভি। গ্ৰেভি বনাবৰ কাৰণে মই 2টা পিঁয়াজ, 2টা বিলাহী, আদা নহৰু পেষ্ট আৰু মিছা মাছখিনি ভালকৈ ধুই লৈছোঁ। এতিয়া মই তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান টাইম ভাজি ল'ব লাগিব। অলপমান ৰঙচুৱা হ'বলৈ দিব লাগিব পিঁয়াজখিনি। এতিয়া মই ইয়াত আদা নহৰুখিনি দিলোঁ। আদা নহৰুখিনি অকণমান এনেকৈ ভাজি ল'লোঁ। এতিয়া ইয়াত হালধি দিলোঁ। হালধিখিনি অকণমান ভজাৰ পিছত এতিয়া ইয়াত জিৰা গুড়া দিলোঁ। জলকীয়া গুড়া, ধনিয়া পাউডাৰ। এতিয়া আকৌ অকণমান টাইম ভাজি ল'ম এনেকৈ। এতিয়া মই ইয়াত কাটি থোৱা বিলাহী 2টা দি দিলোঁ। এতিয়া অলপমান টাইম আকৌ ভাজি ল'ম এনেকৈ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিলোঁ। মিছা মাছখিনি দিলোঁ। এতিয়া অকণমান টাইম এনেকৈ ভাজি ল'ব লাগিব মিছা মাছখিনি। এনেকৈ অলপমান টাইম ভাজিব লাগিব। অকণমান টাইম ভজাৰ পিছত ইয়াত মই গাখীৰ দিলোঁ। চাওকচোন কালাৰটো কি ধুনীয়া আহিছে। এয়া ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াত গৰম মছলা দিলোঁ। গৰম মছলাখিনি দি অকণমান লৰাই দিওঁ। মোৰ গ্ৰেভিখিনি হৈছেহিয়ে। খাবলৈ বহুত ধুনীয়া লাগে। আপোনালোকেও বনাই খাই চাবচোন। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ গ্ৰেভিখিনি প্ৰায় হ'লেহি এতিয়া। গ্ৰেভি হৈ গ'ল। আপোনালোকেও বনাই খাই চাবচোন, বহুত টেষ্টি হয়।